বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অসম বাৰ্তা চেনেলৰ অন্য এটা ভিডিঅ'লৈ। মোৰ মিনতি তৰা হয় যদি বন্ধু বান্ধৱীসকল ছুপাৰ ডেন্স চেপ্টাৰ 4 নামৰ এটা ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰি অসমক গৌৰৱান্বিত কৰা ফ্লৰিনা গগৈক এতিয়া আপোনালোকৰ সহায়ৰ প্ৰয়োজন। তাই নিজৰ প্ৰতিভাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চত অসমৰ নাম উজ্বলাই তুলিলে। বন্ধু বান্ধৱীসকল এতিয়া তাইক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। এতিয়া সময় আহিল তাইক আমি ভোট দি অসমৰ নাম আৰু উজ্বলাই তোলাত তাইক সহায় কৰাৰ খুবেই প্ৰয়োজন। তো বন্ধু বান্ধৱীসকল আপোনালোকে ফ্লৰিনা গগৈক যেন আপোনালোকৰ বহুমূলীয়া ভোটটো দি ছুপাৰ ডেন্স চেপ্টাৰ 4 নামৰ এই ৰিয়েলিটি শ্ব'টোত জয়ী হৈ অসমৰ নাম উজ্বলাই তুলিবলৈ যেন আপোনালোকে তাইক সহায় কৰে। বন্ধু বান্ধৱীসকল হয়তো আপোনালোকৰ মনত এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন উদয় হ'ব, আমি কেনেকৈ ফ্লৰিনা গগৈক ভোট দিম, কেনেকৈ আমি ভোট দি ফ্লৰিনা গগৈক ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চৰ পৰা জিকাই আনিম। তো বন্ধু বান্ধৱীসকল এই ক্ষেত্ৰত ফ্লৰিনা গগৈ মুখেৰে শুনক আপোনালোকে কেনেকৈ প্ৰদান কৰিব ফ্লৰিনা গগৈক ভোট। আপুনি মোক ভোট কৰিবলৈ ডাউনলোড সনিলিপ এপ। আপুনি মোক www.fesca.com पे भी वोट कर सकते हैं। धन्यवाद। जय आखम। তো বন্ধু বান্ধৱীসকল আকৌ এটা নতুন ভিডিঅ' সৈতে আপোনালোকক আকৌ এবাৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই।